So guys, welcome back to Blackberry Assam. আমি আজি বৰ্তমান ৰাতি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কাৰণ আমি দিনত অলপ কামত বিজি আছিলোঁ, সেইবাবে দিনত ভ্লগ বনাব পৰা নাছিলোঁ। এতিয়া আমি বৰ্তমান এখন আমাৰ কাষতে চেলুন এখন আছে। বৰ্তমান তেওঁ ফোন মাৰি আছিল, তো চুলি কেইটা কালে কাটি তো চেলুনখনতো একবাৰ যাওঁ, দাদাই মাতি আছে বৰ্তমান। আৰু আপোনালোকক চেলুনখন দেখাওঁ। চেলুনখন বালাপাৰা চকতে হয়, আপোনালোকে আহিলে গম পাব। বালাপাৰা চকৰ পৰা আপোনালোকে বেলচৰ পিনে সোমে পাই যাব। আমি চেলুনখন দেখুৱাই আছোঁ। So guys, ফাইনেলি আমি চেলুনখন পাই গ'লোঁ। তো আমি বেক কেমেৰাবোৰ দেখাই আছোঁ চেলুনৰ সন্মুখটো, তো চাই থাকিব। এইখানে হয় চেলুন। লাইটটোৰ কাৰণে বাৰু চাইনবোৰ্ডখন দেখা পোৱা নাই, তলত এইটো নাম আছে। এইখনে হয় চেলুন। ই অলপ ভিতৰে গৈছে চেলুনখনত, ভাল লাগিছে। এতিয়া আমি ভাল হয় ভিতৰে আৰু দেখাবলৈ ভিতৰখনে দেখুৱাইছোঁ। এইখনে চেলুন। আমাৰ দাদা দুটা বহি আছে বৰ্তমান। আমাৰ দোকানৰ মেইন বছ মালিকে অলপ কিবা কৈ দিব। এই দুজনে আছে চুলি কাটে, দুয়োজনে বহুত ভাল চুলি কাটে দাদাহঁতে। এতিয়া আমিও চুলি কাটিমে। এতিয়া কিবা অলপ এতিয়া আপোনালোকেও আহিব এই চেনেলটোৰ জৰিয়তে। এতিয়া আমি সিহঁতৰ থ্ৰুদি আহিলে কিবা এটা কমাই দিম। চুলি আপোনালোকক যেনেকৈ লাগে তেনেকৈ হ'ব। আপোনালোকে আহিব আৰু ব্লেকবেৰী আছামৰ নামটো ক'ব, ডিছকাউণ্ট পাব তাতে। তাতে কিবা অলপ কমাই দিম। আমাৰ চুলিটো অলপ ডিজাইন লৈ ৰেটটো হ'ব, কিন্তু আমি কমাই দিছোঁ। প্ৰাইচ আছে তোমাৰ চুলি কাটিংটো 80 টকা, শ্বেভিং আছে 50 আছে, 30 আছে। তাৰপিছত আপোনাৰ কালাৰ আছে, স্পা আছে, যিবিলাক ফেচিলিটি লাগে চব আছে। চুলি ষ্টেট কৰা বা গোটাইখিনি আছে। আপোনালোকে আহিব আৰু ইয়াতে গোটেইখিনি পাব আপোনালোকে কৰা। আৰু দাদা এইপিনে দাদা এজন আছে। আমাৰ ই চুলি কাটিব বৰ্তমান। ইয়াৰ মাথাটো ধুই আছে আৰু মাথাটো ধুই দি আছে। ইয়াৰ চুলি কটাৰ আগত এনেকৈ মাথাটো ধুই দিব। তো আপোনালোকে আহিব। আৰু বালাপাৰা চকতে হয়, যদি বালাপাৰা চিনি পায় আৰু আপোনালোকেতো চেলুনখনো চিনি পাব। হাৰ্ডৱেৰ দোকানৰ কাষতে চেলুনখন আছে। দোকানখনত বহুত ভাল ভাল লাইট লগাইছে, অলপ ভাল লাগে। তথাপিতো আপোনালোকক লাইটকেইটা বন্ধ কৰি দেখাই দিছোঁ। তো ফকাচিং লাইটকেইটা ক'ত? So guys, এনেকুৱা হ'ব দোকানখন। মজা লাগিছে বে দোকানখন, তো ভাল লাগিছে। আপোনালোকে আহিব প্লিজ, ৰিকুৱেষ্ট কৰিছোঁ। আপোনালোকে আৰু আহিব দোকানখন। এইটো আগৰ পিনে বালাপাৰা চক হয়। বালাপাৰা চকৰ পৰা হাৰ্ডৱেৰ দোকানৰ কাষতে হয় দোকানখন। তো আপোনালোকে আহিব। আমি চুলি কাটিম বৰ্তমান, তো আপোনালোকক চাই থাকিব, দেখুৱাইছোঁ। গাইছ, কি কৈছি মই চুলি কাটিম, অলপ মোক দেখি দি আগতে কেনে আছিলোঁ, চুলি কটাৰ পিছত কেনে হয়। এতিয়া গলত কিবা এখন মেৰিয়াই দিছি, মই ধুই পাওঁ কুকুৰটো বৰ্তমান বান্ধি আছে। মেৰিয়াই দিছে এখন। আমাৰ মালিকে থিয়া হৈ আছে, চুলি কাটিব আহিছে। চাই থাকক, মই চুলি কাটিম। এতিয়া বৰ্তমান মোৰ চুলি কেইটা কেনেকুৱা আছে, তো কাটাৰ পিছত কেনেকুৱা হয় কমেণ্ট ছেকশ্যনত জনাব। তো চাই থাকক ভিডিঅ'টো, চুলি কটাটো দেখি আছোঁ। ই বৰ্তমান চুলি কাটিব, এতিয়া এক দেখি আছোঁ। ভিডিঅ'টো চাই থাকক, এনজয় কৰিব। আৰু প্লিজ আহিব দোকানখনত, বহুত ভাল কাটে চুলি। ভাল কাটে মানে গম পোৱা নাই ৰ'ব, ভাল কাটে না কি কাটে। তো চাই থাকক, দেখাই আছোঁ। তো ইয়াৰ চুলি কেইটা শুকাই আছে, এতিয়া কাটিব, চুলি কাটিব।
50% চুলি কাটা হ'লে আৰু কাটি আছে চুলি তুলি দেখা ইবেল হৈছি গাইজ কমেণ্ট কৰি জনাবচোন ইয়াক দেখি কেনে আমাৰ 2 নম্বৰ মালিকে পুৰা শিখৰত টপলা চ' গাইজ 70% হৈ গ'ল চুলি কটা ইয়াৰ আৰু 30% আছে একদম পুৰা হাঁচেলা আনিছি চেলা হা তোক দেখি কেনে চ' গাইজ মজা কাটে চুলি চ' গাইজ আহিব আপোনালোকে ভাল কাটে এজন KGF চুলি কাটি আছে তো কটা হোৱাৰ পিছত দেখি আছোঁ ফাইনেলি চুলি কটা হৈ গ'ল তো অলপ চাওক আপোনালোকে বেয়া কটা নাই গোটাই বঢ়িয়া কাটিছে চুলি তো আপোনালোকে আহিব আৰু হৈ গ'ল চুলি কটা এইটো চলি একডাল লেজো ৰাখছি এইডাল লেজ ময়ো ৰাখিম লেজডাল চাই থাকিব এতিয়া মই কাটিম সি ভিডিঅ' কৰিব মোক ফাইনেলি মোৰ চুলি কাটা হৈ গ'ল এতিয়া ইয়াৰ চুলি কাটি আছে ইয়াৰ চুলিটো দেখাই আছোঁ বৰ্তমানে চুলি কাটিব লৈছে চুলি দেখছি না বা গোটাই মেকটা আন চুলি আৰু তাৰপিছত অলপ ঘূৰি দিছোঁ মনটো আৰু এতিয়া বৰ্তমান চুলি এটা কাটি লওক তাৰে পিছত দেখাই আছোঁ অলপ কাটা হোৱাৰ পিছত ইয়াৰ 50% চুলি কাটা হ'লে আৰু কাটি আছে কাটটো বেয়া নাই আৰু হ'ব দে কেনে দেখি জানো দে চবে জানে ৰ জনাবচোন একবাৰ কমেণ্ট কৰি কাৰ চুলি কাটটো ভাল লাগে এতিয়া 100% হোৱাৰ পিছত দেখাই আছোঁ আমাৰ এতিয়া চুলি কাটি আছে মোৰ চুলি কাটাটো হ'লে চেলুনখন বহুত ভাল হয় গাইজ চেলুনখনত আহিব আপোনালোকে আমি বহুত ক'লোৱে আপোনালোকৰ এতিয়া আমি লোকেশ্যনটো দি দিম ক'ত আছে আপোনালোকে তালৈকে আহি যাব এতিয়া আৰু এতিয়া ব্লেকবেৰী আছে মোৰ নামটো ক'লে ডিছকাউণ্ট দিম বুলি ক'লাকে আপোনালোকক আহিব হৈছে বৰ্তমান অলপ আছে আৰু নালগে নেকি আৰু হ'ব নেকি ইয়াৰ চাচোন একবাৰ কেনে হৈছে কেনে কৰে নেউলৰ দৰে বৰ্তমান এতিয়া চুলি কেইটা অলপ হাৱাটো মাৰি চিধা কৰি আছে এতিয়া চুলি চাকটা আৰু মেকটা নহৈছিল চুলি কাটা হৈ গ'ল এতিয়া ইয়াৰ চুলি চাওক চাওক ইচ চালিয়া চগি বই চুলি মজা হৈছে কেনে হৈছে বেগটো মজা খালি কি অলপ পাউডাৰ মাৰি তোক বেছি বগা কৰি থৈ দিছে লাগাত কৰি পাউডাৰ মাৰাৰ কাৰণে হৈছে দে এখনি ফাইনেলি আমাৰ দুয়োৰে চুলি কাটা হৈ গ'ল কেনে হৈছে চুলি কাটাত কমেণ্ট কৰি জনাব আৰু আমাৰ দুয়োৰে চুলি এইজন দাদাই কাটিছে এজন দাদাই চুলি কাটিছে বঢ়িয়া চুলি কাটে বঢ়িয়া কাটে আপোনালোকে আহিব So guys, ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ বাবে আমাৰ কিবা ভিডিঅ' কিবা ক'ব মোৰ ভিডিঅ' হৈ যাব ফুল হ'লেই হয় গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট শ্বেয়াৰ কৰি দিব লাইক কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব মই সৰু এটা দিছে ভিডিঅ' আৰু আমাক
এইটো মোৰ সখী হয়, মোৰ সখী মানে মিঠে হয়, আপোনালোকে জানো বঢ়িয়া কথা, আপোনালোকে আহিব একবাৰ আহি চাব আৰু এই দোকানখনত আহিব আপোনালোকে, দোকান বহুত ভাল চলি, ইয়াতে আমাৰো কাটি থাকে, আপোনালোকে দেখি আছে আমাৰ চুলি কেনেকুৱা এতিয়া। ভিডিঅ'টো ইমানে আছিলে, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব। এতিয়ালৈ বাই বাই, জয় আই অসম। ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চল জয়